এইখন দাদা আছে হে গাইছ এই বৰষুণ বতৰত আমি গৈ আছো ক'ত যাম বজাৰ কৰিব ইমান বৰষুণ দিছে আমি খোজকাঢ়ি কাঢ়ি গৈ আছো কেনে অনুভৱ বহুত ভালেই ঈদৰ বজাৰ কৰিব আহিছোঁ ঈদৰ কাৰণে বজাৰ কৰিব যাবহি শ্বপিং কৰিব আমাৰ মাজনীটো প্ৰেয়তৰ হাঁহি ঈদৰ বজাৰ একদম ধুনীয়া ধুনীয়া কালাৰিং টমটমৰ পৰা ৰঙিয়া শিৱ মন্দিৰত নামি ইয়াতে গলি আছে বহুতকেইটা ইয়াতে বজাৰ কৰিব পাৰি আৰু ইয়াতে হোলচেল দোকানো আছে এইখন আমি আহি পালোঁ এইটো আনিব পাৰিব এইটো হ'লচেলত একদম কম দামত দিব দাদা যিখিনি বস্তু লাগে চব নিব পাৰিব এইখন এণ্ড ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ এইখন দাদা আছে কোনটো দাদা ইয়াৰ পিছত আমি ৰঙিয়া চিটি কাৰ্টত গ'লোঁ ইয়াতে কিবা কিবি ল'ব লগা আছিলে আমি ইয়াতেও কিবা কিবি শ্বপিং কৰিলোঁ এইখন হ'ল ৰঙিয়া বৰলীয়া নৈৰ ওপৰত থকা দলং এইখন কিবাকে আহি পালোঁ ইমান ভাগৰ লাগিছে শ্বপিং কৰি আজিলৈ ইমানেই বাই বাই